চৰকাৰে আমাৰ যিবিলাক কৃষি ভূমি নষ্ট হৈ গৈছে সেইবিলাকৰ ক্ষতিপূৰণ আমাক দিবই লাগিব ৰাইজ। এইবিলাকৰ ক্ষতিপূৰণ আমাক দিবই লাগিব। শ্ৰদ্ধা ৰাইজ, আজি আমি দেখিছো যিবিলাক জীৱ জন্তুৰ চৰণীয়া পথাৰ আছিল সেই সমগ্ৰ পথাৰ এতিয়াও বৰ্তমান পানীৰ তলত আছে। গতিকে আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা আমি দাবী জনাব বিচাৰিছো যে এমাহ পৰ্যন্ত পশু খাদ্যৰ যোগান ধৰিবৰ বাবে আমি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা দাবী জনাইছো। লগতে এই ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলকো আমাৰ সম্প্ৰচাৰ কৰিবৰ বাবে আমি ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে অনুৰোধ জনাইছো। শ্ৰদ্ধা ৰাইজ, আমাৰ জনস্বাস্থ্যৰ প্ৰতি যাতে কোনো ধৰণৰ ভাবুকি সৃষ্টি হ'ব নোৱাৰে, জনস্বাস্থ্যৰ যাতে কোনো ধৰণৰ অৱনতি নহয়, ইয়াৰ বাবেও আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তথা ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে আমি চৰকাৰক দাবী জনাব বিচাৰিছো যাতে স্বাস্থ্য বিভাগে বিভিন্ন ঠাইত যাতে স্বাস্থ্য শিবিৰ স্থাপন কৰে, তাৰ বাবেও আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে চৰকাৰক অনুৰোধ জনাব বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ পিছতেই আমি আৰু এটা কথা ক'ব বিচাৰিছো, এই প্ৰলয়ংকাৰী বানত ৰহমৰীয়াৰ বিভিন্ন ৰাস্তা ঘাটসমূহ ছিঙি গৈছে। গতিকে চৰকাৰৰ যি বান পীড়িতক যি সাহায্য প্ৰদান কৰিব লাগে, অকলে মই পুনৰবাৰ কৈছোৱেই, অকলে যে চাউল দাইল এই ক্ষেত্ৰতে সীমাবদ্ধ থাকিলে নহ'ব। পৰৱৰ্তী পৰ্যায়ত যিবিলাক ৰাস্তা পদূলি বিধ্বস্ত হৈ গৈছে সেই ৰাস্তা পদূলিসমূহ কিন্তু চৰকাৰে আমাক নিৰ্মাণ কৰি দিব লাগিব। অন্যথা আমি কিন্তু ৰহমৰীয়া ৰাইজৰ সহযোগত আমি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। শ্ৰদ্ধা ৰাইজ, আমি ইয়াকে কৈ লগতে আৰু এটা কথা, শ্ৰদ্ধা ৰাইজ, যেনেকে বহাগ আহিলে কুলিয়ে মাতে, আপোনালোকে জানে কু 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 কু, সেই সময়ত 5 বছৰৰ পিছত কিন্তু ভূত আহিলে আমাৰ কিন্তু ৰামেশ্বৰ তেলী ডাঙৰীয়া আহি আমাৰ মাজত ওলায়। আজি 3 বছৰ হ'ল ৰামেশ্বৰ তেলী ডাঙৰীয়া কিন্তু আমাৰ বন্যাত্ৰৰ মাজত আজিলৈকে উপস্থিত হোৱা নাই। ৰাইজ, আমি কিন্তু সময়ত ইয়াৰ প্ৰত্যুত্তৰ আমি ৰহমৰীয়াবাসী ৰাইজে আমি ৰামেশ্বৰ তেলী ডাঙৰীয়াক আমি দিব লাগিব। শ্ৰদ্ধা ৰাইজ, আপোনালোকে দিব নাই ৰাইজ? আমি গম পাইছো সময়ত ৰামেশ্বৰ তেলী ডাঙৰীয়াই ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব। ইয়াকে কৈ আমি মোৰ চমু বক্তব্য সামৰণি মাৰিলো। যদি মোৰ কিবা ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে নিজ গুণে ক্ষমা কৰিব।